নমস্কাৰ, জিচুজ ভিলেজ ভ্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে অকণমান জিচুৰ লগত ধেমালি কৰিলোঁ। চাবচোন আপোনালোকে। গাড়ী চলাই দিয়া জিচুৰ লগত খেলি উঠি মই মটৰ কেইটামান তিয়াই ৰাখিছোঁ। মটৰকেইটা যেতিয়া ফুলি উঠিব তেতিয়া মই ইয়াতে নৰসিংহৰ পাত, আদা দি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত মাৰি ল'ম। আৰু মই এইখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ, ৰেড চিলি পাউডাৰ, বেকিং আৰু জলকীয়া আৰু অকণমান নিমখ দি লৈছোঁ। এতিয়া মই মটৰখিনি গ্ৰাইণ্ডাৰ এটাত মাৰি লৈছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে এটা পেষ্ট বনাই ল'ম গোটেইখিনি। এয়া মই পেষ্টটো বনাই ল'লোঁ। তাৰপিছত মই এটা কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে তেল দি এটা এটাকৈ মই পকৰি চাইজ কৰি দি যাম। খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকে যদি খোৱা নাই বনাই খাই চাবচোন, বহুত ধুনীয়া হয় খাবলৈ। এয়া মই এটা এটাকৈ এইখিনি দি লৈছোঁ। এতিয়া এইখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া এইখিনি উঠাই থ'ম। আমাৰ মটৰৰ পকৰি ৰেডি। এতিয়া আমি কঁঠাল খালোঁ, খাই কিবা কিবি বহুত কাম কৰিলোঁ, কিন্তু আপোনালোকক দেখুওৱা নহ'ল। আমি এতিয়া গিগিল দাদাহঁতৰ ঘৰত যাম। মাইনা, মই, জিচু আৰু আমাৰ বৌ। তাৰ পৰা আহি মই দুপৰীয়াৰ কাৰণে কোমোৰাৰ বাকলিখিনি লৈছোঁ। কোমোৰাখিনিও ভাজি বনাইছোঁ, কিন্তু বাকলিখিনি মই পেলাই দিয়া নাই। নিমখ আৰু পানী দি এইখিনি মই বইল কৰি লৈছোঁ। আৰু বইল হোৱাৰ পিছত এইখিনি মই বাচন এখনত উলিয়াই লৈছোঁ। এতিয়া মই এটা বেচনৰ পেষ্ট বনাই ল'ম। ইয়াতে বেচন লৈছোঁ, মই জিৰা জালুকৰ গুড়ি অকণমান লৈছোঁ, জলকীয়া গুড়ি লৈছোঁ, অকণমান নিমখ আৰু অকণমান বেকিং ছ'ডা। এইখিনি মই পেষ্ট বনাই ল'ম। এতিয়া কেৰাহীত মই তেল গৰম হ'ব দিছোঁ। এয়া মই পেষ্টটো বনাই লৈছোঁ। লৈ ইয়াতে মই কোমোৰাৰ বাকলি এডোখৰ এডোখৰকৈ বেচন লগাই গৰম কেৰাহীত দি যাম। এডোখৰ এডোখৰকৈ দি দিছোঁ। এয়া মই আধা দি দিলোঁ। আৰু এইখিনি ৰঙচুৱা হোৱাৰ পিছত আমি ওলোটাই ল'ম। আৰু এয়া কোমোৰাৰ বাকলিৰ পকৰি ৰেডি। খাই চাবচোন আপোনালোকে যদি খোৱা নাই। মিমিহঁতৰ লগত অলপ ধেমালি কৰা দেখুৱাওঁ আপোনালোকক, কি কৰিলোঁ আমি। এইটো মিমি, এইটো চিমি, সেইফালে বৌ আৰু ভিনি। জিচু বেটাৰ লটি ঘটি। আৰু এতিয়া খাম আমি মিমিৰ স্কুটিৰ পাৰ্টি। এয়া মিমিৰ স্কুটিৰ পাৰ্টি আপোনালোকলৈও আগবঢ়ালোঁ, আপোনালোকেও খাব।